Hello everyone, welcome to my YouTube channel. এই ভিডিওটোত একবচনৰ পৰা বহুবচন কৰা সিঙ্গুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰাৰ গোটেইবিলাক নিয়ম অতি সহজ উপায়েৰে দিয়া হৈছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াতে একবচনৰ পৰা বহুবচন কৰাৰ প্ৰায় আটাইবোৰ নিয়ম অতি সহজ উপায়েৰে ব্যাখ্যা কৰি দিয়া হৈছে। তোমালোকে বহুখিনি কথা জানিব পাৰিবা আৰু এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ নাম্বাৰৰ ওপৰত সম্পূৰ্ণ ধাৰণা হৈ যাব। তোমালোকে একবচনৰ পৰা বহুবচনলৈ পৰিৱৰ্তন কৰাৰ নিয়ম আটাইবোৰ গম পাবা। গতিকে ভিডিওটো আৰম্ভ কৰোঁ। যে 1 নম্বৰতে নিয়ম আছে। প্ৰথম আমি 1 নম্বৰতে 3টা নিয়ম পাম। 1 নম্বৰত 3টা নিয়ম পাম আৰু তাৰ প্ৰথমটো নিয়ম হৈছে এ বুলি দিয়া হৈছে। এটো প্ৰথম নিয়ম দিয়া আছে যে নাউনৰ শেষত এছ, sh, ch, x আৰু o থাকিলে তাৰ পিছত es যোগ কৰি প্লুৰেল কৰা হয়। গতিকে এই নিয়মটো মনত ৰাখিবা। যদি শব্দৰ শেষত s, sh, ch, x আৰু o থাকে, ইয়াৰে যিকোনো এটা থাকে, তেতিয়া হলে আমি es লগাই বহুবচন কৰিম। উদাহৰণ স্বৰূপে ক্লাছ শব্দৰ শেষত অকল s আছে, সেই কাৰণে আমি লগাব লাগিব es, ক্লাছেছ। দিছ শব্দৰ শেষত sh আছে, আমি es লগাব লাগিব। বেঞ্চ শব্দৰ শেষত ch আছে, সেই কাৰণে আমি es লগাব লাগিব। বক্স শব্দৰ শেষত x আছে, সেই কাৰণে আমি es লগাব লাগিব। গতিকে এনেধৰণে আৰু o থাকিলে আমি লগাব লাগিব es। গতিকে মনত ৰাখিবা s, sh, ch, x আৰু o এই ওয়ার্ড কেইটা তোমালোকে মনত ৰাখিবা, মুখস্থ কৰিবা। এইকেইটা শব্দ যদি শেষত থাকে তেতিয়া হলে es লগাই আমি প্লুৰেল নাম্বাৰ কৰিব পাৰো। মেংগো শব্দৰ শেষত আছে o আৰু সেই গতিকে আমি মেংগোটো বহুবচন কৰিলে es লগাব লাগিব, মেংগোছ হ'ব। এতিয়া আমি ব্যতিক্ৰম পাম কিছুমান। এইমাত্ৰ পোৱা নিয়মটো হৈছে যে এইমাত্ৰ পোৱা নিয়মটোত এটা নিয়ম আছিলে যে শব্দৰ শেষত যদি o থাকে তেতিয়া es লগাব লাগিব। কিন্তু কিছুমান ব্যতিক্ৰম আছে, নিয়ম ওয়ার্ড আছে কিছুমান ব্যতিক্ৰম তলত দিয়া আছে। যেনে ফটো শব্দৰ শেষত o আছে, কিন্তু es লগালে নহব, অকল s লগাব লাগিব। এইকেইটা ওয়ার্ড আমি ব্যতিক্ৰম হিচাপে পাম, তোমালোকে মনত ৰাখি থবা। পিয়ানোৰ শেষত অকল s লাগিব। মেমেন্টোৰ শেষত অকল s লাগিব। কেণ্টোৰ পিছত অকল s লাগিব। এইকেইটা ওয়ার্ড ব্যতিক্ৰম পৰে, নিয়মৰ ভিতৰত নপৰে। গতিকে এই ওয়ার্ডখিনি তোমালোকে মনত থাকি থবা, পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা আহে। এইবাৰ আমি 2 নম্বৰ নিয়মটো পাম। বিত নিয়ম আছে chৰ উচ্চাৰণ কৰ নিচিনা হলে তাৰ পিছত s যোগ কৰি প্লুৰেল কৰা হয়। আমি ইতিমধ্যে এইমাত্ৰ এটা নিয়ম পাইছিলোঁ যে শব্দৰ শেষত যদি ch থাকে তেতিয়া হলে es লগাব লাগিব। কিন্তু ইয়াতে কি দিছে যে ch আছে শব্দৰ শেষত, কিন্তু উচ্চাৰণ যদি কৰ নিচিনা হয় তেতিয়া অকল s লগাই প্লুৰেল কৰা হয়। উদাহৰণ স্বৰূপে মনাৰ্ক। এই মনাৰ্ক শব্দটোৰ শেষত ch আছে, কিন্তু উচ্চাৰণ কেনেকুৱা হৈছে, কৰ নিচিনা হৈছে, স্বৰ নিচিনা হোৱা নাই, কৰ নিচিনা হৈছে মনাৰ্ক, আৰু সেইকাৰণে অকল s লগাব লাগিব, মনাৰ্কছ। ষ্টমাকৰ শেষত ch আছে, উচ্চাৰণ হৈছে ক, ষ্টমাক, সেইকাৰণে হ'ব ষ্টমাক্স, অকল s লগাব লাগিব। সেইটো আছিল 2 নম্বৰ নিয়ম। এইবাৰ আমি 3 নম্বৰ নিয়ম পাম। চিত এইটো নিয়ম আছে, যিবিলাক নাউনৰ শেষত o থাকে আৰু ওৰ আগত ভাৱেল থাকে বা সেমি ভাৱেল থাকে, সেইবিলাকৰ শেষত s যোগ কৰি প্লুৰেল কৰা হয়। অৰ্থাৎ আমি অলপ আগতে কি নিয়ম পাইছিলোঁ যে শব্দৰ শেষত যদি o থাকে তেতিয়া হলে es লগাই বহুবচন কৰা হয়, আমি সেইটো নিয়ম পাইছিলোঁ। এইবাৰ কি পালো যে শব্দৰ শেষত যদি o আছে আৰু ওৰ আগত যদি ভাৱেল আছে বা সেমি ভাৱেল আছে, সেমি ভাৱেল কাক কোৱা হয়, w আৰু y, এই দুইটাক কোৱা হয় সেমি ভাৱেল বুলি। যদি সেমি ভাৱেল আছে তেতিয়া কিন্তু es নহয়, s লগাইহে বহুবচন কৰা হয়। উদাহৰণ চালে বুজি পাবা। বেম্বো শব্দৰ শেষত আছে o, তাৰ আগত আছে o, ভাৱেল আছে,
সেইকাৰণে অকল এছ লগাব লাগিব কুকু কুকু শব্দৰ শেষত আছে অ তাৰ আগত আছে অ ভাৱেল আছে গতিকে অকল এছ লগাই বহুবচন কৰা হয় জু জু শব্দৰ শেষত আছে অ তাৰ আগত আছে অ ভাৱেল সেইকাৰণে অকল এছ লগাব লাগিব ৰেডিঅ' ৰেডিঅ' শব্দৰ শেষত আছে অ তাৰ আগত আছে আই ভাৱেল সেইকাৰণে অকল এছ লগাই বহুবচন কৰা হয় টু টু শব্দৰ শেষত অ আছে অ'ৰ আগত ডব্লিউ আছে ডব্লিউটো হৈছে সেমি ভাৱেল সেইকাৰণে অকল এছ লগাই বহুবচন কৰা হয় অৰ্থাৎ আমি 1 নম্বৰত আমি তিনিটা নিয়ম পালো গতিকে এই তিনিটা নিয়ম মোস্ট ইম্পৰ্টেন্ট তোমালোকে ভালদৰে পঢ়িবা মনত ৰাখিবা এইবাৰ আমি 2 নম্বৰত পাম দুটা নিয়ম পাম 2 নম্বৰত এত কি দিয়া আছে যে নাউনৰ শেষত মোস্ট ইম্পৰ্টেন্ট নিয়ম মনত ৰাখিবা নাউনৰ শেষত y থাকিলে আৰু yৰ আগত কনসনেন্ট থাকিলে প্লুৰেল নাম্বাৰ কৰোতে yৰ স্থানত i লিখি তাৰ পিছত es যোগ কৰিব লাগিব অৰ্থাৎ আমি কি পাইছো যদি না শব্দৰ শেষত y থাকে আৰু yৰ আগত কনসনেন্ট থাকে তেতিয়া yৰ স্থানত লিখিব লাগিব i আৰু লগাব লাগিব es উদাহৰণ চালে স্পষ্ট হৈ পৰিব বেবি শব্দৰ শেষত আছে y yৰ আগত আছে b bটো হৈছে কনসনেন্ট আৰু সেইকাৰণে এনসাৰত হ'ব yৰ স্থানত i হ'ব আৰু es লগাবলে বেবিজ হ'ব ঠিক একেদৰে সিটি সিটি শব্দৰ শেষত আছে y yৰ স্থানত কি লিখিব yৰ আগত আছে t tটো হৈছে কনসনেন্ট সেইকাৰণে আমি লিখিব লাগিব i es ঠিক একেদৰে গতিকেটা উদাহৰণ লেডি আছে লেডি শব্দৰ এটো একে ধৰণে yৰ স্থানত i হ'ব আৰু es হ'ব ইয়াৰ পিছত আমি বিত আমি 2 নম্বৰ নিয়ম পাম এটা কি আছে যে নাউনৰ শেষত y থাকিলে কিন্তু yৰ আগত যদি কনসনেন্ট নাথাকি ভাৱেল থাকে তেতিয়া কিন্তু yৰ স্থানৰ i লিখিব নালাগে y টো y এ থাকিব আৰু অকল s লগালে হ'ব উদাহৰণ চালে স্পষ্ট হৈ পৰিব বয় শব্দৰ শেষত আছে y আৰু yৰ আগত আছে ভাৱেল কনসনেন্ট নাই ইয়াতে ভাৱেল আছে o আছে সেইকাৰণে আমি বয়ৰ লগত অকল s লগাব লাগিব ইয়াতে yৰ স্থানত i লিখিব নালাগে আৰু es ও লগাব নালাগিব অকল s লগালে হৈ যাব প্লে প্লে শব্দৰ শেষত আছে y yৰ আগত আছে a টো হৈছে ভাৱেল সেইকাৰণে অকল s লগালে হ'ব দে দে শব্দৰ শেষত y আছে তাৰ আগত ভাৱেল আছে a আছে অকল s লগালে হ'ব কি শব্দৰ শেষত y আছে তাৰ আগত e আছে ভাৱেল আছে অকল s লগালে হ'ব গোটেইকেইটা উদাহৰণত তেনে ধৰণে তোমালোকে ভালদৰে চাই লবা তেনে ধৰণে পাবা এইবাৰ 3 নম্বৰ নিয়ম পাম 3 নম্বৰ নিয়মত দুটা নিয়ম আছে 3 নম্বৰ নিয়মত দুটা নিয়ম আছে মোস্ট ইম্পৰ্টেন্ট নিয়ম তোমালোকে ভালদৰে চালে এইকেইটা নিয়ম এই ভিডিওটোত থকা নিয়মবিলাক চালে তোমালোকৰ নাম্বাৰটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব 1 নম্বৰত কি দিয়া আছে যে শব্দৰ নাউনৰ শেষত f বা f হি থাকিলে তাৰ স্থানত v লিখি es যোগ কৰি প্লুৰেল নাম্বাৰ কৰা হয় অৰ্থাৎ কি পালো আমি যদি শব্দৰ শেষত f বা f হি থাকে তেতিয়া তাৰ স্থানত কি লিখিব লাগিব v আৰু লগাব লাগিব es উদাহৰণ চালে আমি স্পষ্ট হৈ পৰিব যেনে লাইফ লাইফ শব্দৰ শেষত আছে f হি f হিৰ স্থানত কি লিখিম v লিখিম আৰু es লগাই দিম তেতিয়া হ'ব লাইফস কাফ কাফ শব্দৰ শেষত আছে f fৰ স্থানত লিখিম v আৰু es লগাম লিভ লিভ শব্দৰ শেষত f আছে fৰ স্থানত কি লিখিম v আৰু es লগাম থিফ থিফ মানে হৈছে চোৰ থিফৰ শেষত কি আছে f fৰ স্থানত কি লিখিম v আৰু es লগাই আমি বহুবচন কৰিম এইবাৰ আমি 2 নম্বৰ নিয়মটো পাম 2 নম্বৰ নিয়মটো কি আছে যে নাউনৰ শেষত যদি ডবল f বা ief বা oef বা eef থাকে তেতিয়া কিন্তু অকল s লগালে হ'ব উদাহৰণবিলাক ভাল ধৰণে প্ৰেক্টিছ কৰিবা ভাল ধৰণে চাবা তোমালোকৰ নিয়মবিলাক মনত থাকিব যেনে প্ৰুফ প্ৰুফ শব্দৰ লগত আমি অকল s লগাম প্ৰুফ শব্দৰ শেষত কি আছে oef ৰূপ শব্দৰ শেষত আছে oef অকল s লগাম চিফ শব্দৰ শেষত ief আছে অকল s লগাম গ্ৰীফ শব্দৰ শেষত ief আছে অকল s লগাম ৰিলিফ শব্দৰ শেষত ief আছে অকল s লগাম বিলিভ শব্দৰ শেষত ief আছে অকল s লগাম
ক্লিফৰ শেষত ডবল এফ আছে অকল এছ লগাম গতিকে ভাবিছোঁ তোমালোকৰ নিয়মটো স্পষ্ট হৈছে স্পষ্টভাৱে মনত থাকিব নিয়মটো বুজি নিশ্চয় পাইছা ইয়াৰ পিছত আমি আন এটা নিয়ম পাম 4 নম্বৰত এইটো নিয়ম তোমালোকে শব্দবিলাক মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব এই নিয়মটো কেনেকুৱা ধৰণৰ যে কিছুমান নাউনৰ মাজৰ ভাৱেল সলনি কৰি প্লুৰেল নাম্বাৰ কৰা হয় প্ৰেক্টিছ কৰিব লাগিব এইটো নিয়ম যেনে মেন মেনৰ মাজত আছে এৰ সলনি কি লিখিম ই তেতিয়া আমি হেতু বহুবচন হ'ব মেন মেন MEN হ'ব মাউস মাউসৰ মাউসটো হ'ব মাইস অৰ্থাৎ যেটো OU আছে ভাৱেল আছে হেতুৰ সলনি লিখিব লাগিব আই ফুট ফুটটো হ'ব ফিট ডবল আছে ডবলৰ স্থানত লিখিব লাগিব ডবল ই ভাৱেল পৰিৱৰ্তন ঠিক একেদৰে আছে গুজ গুজৰ সলনি হ'ব গিজ ডবলো আছে ডবলৰ সলনি হ'ব ডবল ই ভাৱেল পৰিৱৰ্তন তাৰ পিছত আছে টুথ টুথৰ সলনি হ'ব টিথ ডবলো আছে ডবলৰ সলনি হ'ব ডবল ই ভাৱেল পৰিৱৰ্তন লাউস লাউসৰ সলনি হ'ব লাইস লাউস মানে অকণি লাইস হ'ব OU আছে OU ভাৱেল OUৰ স্থানত হ'ব আই ভাৱেল পৰিৱৰ্তন ঠিক আছে বঢ়িয়া ইয়াৰ পিছত 5 নম্বৰত আমি কি নিয়ম পাম যে কিছুমান নাউনক প্লুৰেল কৰিবলৈ EN বা REN যোগ দিব লাগে এই দুটা শব্দই তোমালোকে নিশ্চয় পাইছা যেনে চাইল্ড চাইল্ডটো বহুবচন কৰিলে হয় চিলড্ৰেন অক্সটো বহুবচন কৰিলে হয় অক্সেন মনত ৰাখিবা গতিকে অক্সৰ লগত কি যোগ দিয়া হৈছে EN চাইল্ডৰ লগত কি যোগ দিয়া হৈছে REN যোগ কৰি আমি বহুবচন কৰিছো ইয়াৰ পিছত 6 নম্বৰত এটা নিয়ম পাম হেতু হৈছে কিছুমান শব্দ সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰত একে থাকে এইকেইটা তোমালোকে মুখস্থ কৰিবা মনত ৰাখিবা কি শব্দ আছে এটা আছে ডিয়াৰ ডিয়াৰটো হ'ব ডিয়াৰ একবচনত ডিয়াৰ বহুবচনত ডিয়াৰ শিপ একবচনত শিপ বহুবচনত শিপ ডজেন সিঙ্গুলাৰ নাম্বাৰত ডজেন প্লুৰেল নাম্বাৰত ডজেন পেয়াৰ সিঙ্গুলাৰ নাম্বাৰত পেয়াৰ প্লুৰেল নাম্বাৰত পেয়াৰ স্কোৰ সিঙ্গুলাৰ নাম্বাৰত স্কোৰ প্লুৰেল নাম্বাৰত স্কোৰ মনত ৰাখিবা ইয়াৰ ভিতৰত কেতিয়াবা পৰীক্ষাত তোমালোকৰ আহে প্ৰশ্ন গতিকে আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে যদি ভাল লাগিছে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী সময়ত পুনৰ গ্ৰামাৰৰ ওপৰত মই ভিডিঅ' বনাম সো আজিলৈকে ইমানখিনিয়ে পৰৱৰ্তী সময়ত পুনৰ লগ পাম টিল দেন বাই বাই টেক কেয়াৰ ধন্যবাদ